আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি কেইটামান বিশেষ চাকৰিৰ বিষয়ে আলোচনা কৰিম, যাৰ বিষয়ে আপুনি আচৰিত হৈ পৰিব যে প্ৰকৃততে পৃথিৱীত এনেকুৱা ধৰণৰ চাকৰি পোৱা যায়। গতিকে বন্ধুসকল, আহক আগবাঢ়ো। Wish we can turn back time to the prophets' day when we were all just one in unity, but now we're spread out. Wish we can turn back time. সৰুতে যেতিয়া আমাক সোধা হৈছিল ডাঙৰ হৈ তুমি কি হ'বা, তেতিয়া আমি পদতে কৈছিলোঁ ডক্টৰ হ'ম, না কোনোবাই কৈছিল ইঞ্জিনিয়াৰ হ'ম। কিন্তু আজি আমি আপোনালোকক এনে কিছুমান চাকৰিৰ কথা দেখুৱাম, সেয়া হয়তো আপুনি জীৱনতো কল্পনা কৰিব পৰা নাছিল। গতিকে বন্ধুসকল, 1 নম্বৰত আছে ধাক্কা দিয়া মানুহ। হয় বন্ধুসকল, ধাক্কা দিয়া মানুহ। সাধাৰণতে জাপানৰ মানুহবিলাক পাঞ্চুৱেল হয় বুলি জনা যায় আৰু সময়মতে কাম কৰিবলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞ। সেয়েহে সময়ৰ কাম সময়ত কৰিবলৈ মেট্ৰত যেতিয়া ভিৰ হয়, তেতিয়া ঠেলি হেঁচি মানুহক মেট্ৰৰ ভিতৰত ভৰাবলৈ কিছুমান প্ৰফেচনেল ধাক্কা দিয়া মানুহ নিয়োগ কৰা হয়, আৰু যাৰ ফলত তেওঁলোকে এক ভাল উপাৰ্জনো লাভ কৰিব পাৰে। প্ৰফেচনেল গাৰ গোন্ধ শুঙা মানুহ। হয় বন্ধুসকল, আচৰিত যেন লাগিলে আৰু এটা কথা কৈছা যে গাৰ গোন্ধ শুনিও মানুহে পইচা উপাৰ্জন কৰি আছে। এইসকল হৈছে প্ৰফেচনেল গা গোন্ধ শুনা মানুহ। প্ৰফেচনেল গা গোন্ধোৱা মানুহ হওঁতে আপুনি উপাৰ্জন কৰিব পাৰে এটা ভাল ইনকাম। আচলতে ডিঅ'ড্ৰেণ্ট কোম্পানীসমূহে তেওঁলোকৰ ডিঅ'বোৰ প্ৰকৃততে কাম কৰিছে নে নাই পৰীক্ষা কৰি চাবলৈ এনেদৰে প্ৰফেচনেল গা গোন্ধোৱা মানুহ হায়াৰ কৰে, আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকক এক ভাল পৰিশ্ৰমিকো প্ৰদান কৰে। প্ৰফেচনেল টোপনি মৰা। হয় বন্ধুসকল, বহুতে ভাবিব পাৰে শুই থাকিলেও মানুহে পইচা উপাৰ্জন কৰিব পাৰে। হয়, যদি আপুনি এজন প্ৰফেচনেল টোপনি মৰা বনিব বিচাৰে, তেন্তে আপুনি নিশ্চয় শুই থাকিলেও টকা কমাব পাৰিব। আৰু ই সপোন যেন লাগিলেও কথাষাৰ সঁচা। বিজ্ঞানীসকলে টোপনি মৰাৰ বাবে এনে প্ৰফেচনেল টোপনি মৰাসকলক হায়াৰ কৰে, আৰু বৈজ্ঞানিকসকলে এই প্ৰফেচনেল টোপনি মৰা লোকসকল শুই থকা অৱস্থাত টোপনিৰ লগত জড়িত বিভিন্ন বেমাৰৰ ওপৰত ৰিচাৰ্চ কৰে। লাইনত থিয় হোৱা মানুহ। মানুহৰ হাতত সদায় সময় কম থাকে, সেয়েহে কোনেও লাইনত থিয় হৈ সময় নষ্ট কৰিব নিবিচাৰে। সেইকাৰণে আপুনি এজন প্ৰফেচনেল লাইনত থিয় হোৱা মানুহ হ'ব পাৰে, যিয়ে লাইনত থিয় হোৱাৰ বাবে ঘণ্টাৰ হিচাপত আয় উপাৰ্জন কৰিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে গম পালে এই 4টা আচৰিত চাকৰিৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পালে তেন্তে বন্ধুসকল আপোনাৰ নিকটতম বন্ধুৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। ধন্যবাদ।